নমস্কাৰ, মোৰ নাম শ্ৰী পুলক দাস, গাঁও মাছগাড়ী, পোষ্ট অফিচ লতিবাৰী, ডিষ্ট্ৰিক্ট কামৰূপ। আমাৰ বজাৰ আমাৰ পথাৰ, সেইখিনি মই নিজে খেতি কৰি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ। চাকৰি যি ডাঙৰ বস্তু সেইটো নহয়, কিন্তু খেতি কৰি কোনো মানুহ স্বাৱলম্বী হ'ব পাৰে। প্ৰমোদ বৰুৱা ছাৰে মোটামুটি চবকে সহায় কৰি আছে, মোক সহায় কৰিছে, খেতিৰ চবখিনি সঁজুলি দিছে, স্প্ৰিংকুলাৰৰ পৰাই ইত্যাদি কৰি। প্ৰমোদ বৰুৱা ছাৰে মোক পঠাইছিল বিশ্বনাথ চাৰিআলি ট্ৰেইনিঙৰ কাৰণে, অৰ্গেনিক ট্ৰেইনিং। তাৰ পৰা আহি কিনে মোক এই তেখেতে এটা দোকান ধৰিছে গ্ৰীণ হাউচ। মই নিজে মাল চিঙো, নিজে পটল নিজে চিঙো, কুইণ্টেল উঠে পটল আৰু বেঙেনা। তাৰপিছত আৰু এতিয়া মই নিজে বজাৰত যাওঁ, তামোলপুৰ যাওঁ, কচুকাটা যাওঁ, হামিচুগুৰি আৰু লতিবাৰী বজাৰ আছে, নিজে মালটো চিঙো আৰু বজাৰত যাই বিক্ৰী কৰোঁ। প্ৰমোদ বৰুৱা ছাৰে নতুন প্ৰজন্মৰ কাৰণে বহুত সুবিধা খেতিয়কৰ কাৰণে আনিব। মই আহ্বান জনাইছোঁ নতুন প্ৰজন্মক, যাতে খেতি কৰি যাতে স্বাৱলম্বী হ'ব পাৰে আৰু এইখন চৰকাৰক আৰু পুনৰ অনাৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ এইখন চৰকাৰৰ দৰে বেলেগ চৰকাৰ হ'ব নোৱাৰে, কাৰণ প্ৰমোদ বৰুৱা ছাৰে যিমান খেতিয়কক যোগান ধৰিছে আশা কৰিছোঁ যাতে এইবাৰ প্ৰমোদ বৰুৱা ছাৰে জয় হয়। স্থায়ী শান্তিৰ বাবে ৰাইজৰ হকে ৰাইজৰ চৰকাৰ, আকৌ এবাৰ UPPL চৰকাৰ। শান্তিময় বিটিআৰ, আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ। ট্ৰেক্টৰৰ ছবিত ভোট দি UPPLক জয়যুক্ত কৰক।